বিটিআৰ চৰকাৰৰ বিশেষ এটা কাৰ্যসূচী আজিৰ পৰা আমাৰ প্ৰত্যেকটো ছাত্ৰ অফিচত যিটো ভূমিৰ বিভিন্ন প্ৰমাণপত্ৰ বিতৰণ কৰাৰ কাৰণে এটা মেলা আয়োজন কৰা হৈছে আৰু এইটো আজি শুভ আৰম্ভণি। যোৱা কেইবা দশক ধৰি আমি ভূমিৰ সমস্যাত ভুগি আহিছোঁ। ইয়াত জনজাতি অজনজাতি বুলি কথা নাই, সকলো একেই ভূমিৰ সমস্যাত আমি সকলো সন্মুখীন হৈ আহিছোঁ, কিন্তু সমাধানৰ সূত্ৰ কোনো ওলাবলৈ প্ৰয়াস কৰা নাছিলে, যাৰ কাৰণে আমাৰ গাঁৱৰ খেতিয়ক, গাঁৱৰ সমাজৰ আমাৰ দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিসকলেও বহুতখিনি কষ্ট ভুগিবলৈ লগা হৈছে। আৰু আমাৰ নিৰ্বাচনৰ আগত আমাৰ এটা কমিটমেণ্ট আছিলে যে আমাৰ চৰকাৰ অহাৰ পিছত আমি যিটো ভূমিৰ সমস্যা সেইটো স্থায়ীভাৱে সমাধান কৰিম। আৰু ইতিমধ্যে আমি বিভিন্ন কেটেগৰীৰ যিবিলাক ভূমি আছে এই কেটেগৰীকেলি সমাধান কৰিবলৈ আগবাঢ়ি আছোঁ। আমাৰ অঞ্চলত বহুত আগৰ পৰাই খাছ মাটিত মানুহবিলাক বসবাস কৰি আছে, ফৰেষ্ট অঞ্চলত বসবাস কৰি আছে, পিজিআৰ অঞ্চলত বসবাস কৰি আছে। তো যিবিলাক আমাৰ ৰাজহ আইন আছে, আমাৰ যিটো ৰেভিনিউ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট আছে, এইটো বহুতে বুজি পায় আৰু বহুতে বুজি নাপায়। কিন্তু বাস্তৱ কথাটো এইটোৱে কি আমি মাটি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। আজি বহুতে মাটি বাৰী বিক্ৰী কৰি টাউন চহৰলৈ গুচি গৈছে, কিন্তু সেই সকলোবোৰ মাটিৰ প্ৰয়োজন আছে। সেইকাৰণে আজি যিখিনি আমাৰ ভূমি আছে, মাটি আছে, এই মাটিক লৈ পেলাই বিভিন্ন সংবাদ অকল মানে আমাৰ অঞ্চলতে নহয়, গোটেই বিশ্বত মেক্সিমাম কনফ্লিক্ট, মেক্সিমাম যিবিলাক যুদ্ধবিলাক হয় এইবিলাক বন্ধ হৈ পেলাই হয়। তো ইয়াৰে সমাধানটো কিন্তু খুব ভালকৈ চিনচিয়াৰলি কৰিব লাগিব, আৰু সেই সমাধানটো সকলো কৰিবলৈ সহায় নকৰে। সেইকাৰণে যোৱা চৰকাৰবিলাকৰ সময়ত হয়তো তেখেতসকলৰ ৰাজনীতিভাৱে কিছুমান কথা এজেণ্ডা লৈছিল যে আমি এইটো কৰিম এইটো কৰিম, কিন্তু তেখেতসকলে কৰিব নোৱাৰিলে। এতিয়া দুটা কথা মই ক'ব বিচাৰিছোঁ। এটা হ'ল 99 কৃষকবিলাকৰ সমস্যা আছিল, যিটো নেকি আগৰ চৰকাৰৰ মানুহবিলাকে সমাধান কৰিবলৈ সহায় কৰা নাছিল। এইটো আমি সমাধান কৰিছোঁ, আৰু অলপমান যিটো বাকী আছে এইখিনিও আমি সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ। ভূমিৰ সমস্যা বহুতে ৰাস্তা কৰি থৈ গ'ল। এই ভূমিৰ সমস্যাৰ লৈ বড়ো ৰাস্তা চলিছে, বড়ো ৰাস্তা চলিছে, দুই চাইডে ৰাস্তা চলিছে। কোনোবা কৈছে যে আমি বড়ো মানুহৰ কাৰণে ভূমিৰ পাট্টা পোৱা নাই, আমি মুছলমান কাৰণে পোৱা নাই, আমি বাঙালী কাৰণে পোৱা নাই, কিন্তু বড়োবিলাকৰ এটা আছে। আজি মোৰ যিখিনি মাটি মই দেউতাৰ পৰা পালোঁ, ইয়াৰ ভিতৰত 2-3 বিঘা মাটি মানে মেলি মাটি, বাকীখিনি এতিয়াও খাছ মাটি। কিন্তু মোৰ বয়স এতিয়া 48 বছৰ আগৰ পৰাই মই দেউতাই বহুত চেষ্টা কৰি আছিলে মাটিডোখৰ মেডি কৰিবই নোৱাৰিব। কেতিয়াবা চাৰ্ভে অফিচাৰে কয় এইবছৰ নহ'ব, অহা বছৰ আহক। কেতিয়াবা মণ্ডলে কয় এইবাৰ নহ'ব, 3 বছৰ পিছত আহক। এনেকৈ কৰি এতিয়ালৈকে মাটিডোখৰ হোৱাই নাই। আৰু ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছোঁ, কেইদিনমান আগতে আমাৰ একেলগে আমি 4-5জনমান মানে মোৰ ঘৰত মোৰ পৰিয়ালৰ পৰা মাটিখিনি মেলি কৰিব লাগে বুলি মানে এটা ফাইল হ'ল চাৰ্কল অফিচত। মোৰ গোটেইকেইজন বন্ধুৰ মাটিখিনি মেলি হৈ গ'ল, মোৰ মাটিটো হৈ গ'ল। কাৰণটো কি? মই যাই পেলাই মণ্ডলক খোজ কৰিব নোৱাৰিলোঁ। আৰু মণ্ডলজনে নাজানে যে প্ৰমোদ বড়ো পোৱাটো আছে, প্ৰমোদ বড়োৱে হয়। সি ভাবিলে এনেকৈ প্ৰমোদ বড়ো কিমান আছে, মই দক্ষিণাটো নাপালে মই এইটো কাম নকৰোঁ। আৰু এইকাৰণে আজি মেলা নিজানে পাতিছোঁ যে নিজৰ মাটি, নিজৰ ভূমি, নিজৰ পৈতৃক সম্পত্তি, নিজৰ মানে প্ৰত্যেকৰ নামৰ উত্তৰাধিকাৰী নাম জাৰি কৰিব লাগে। এইখিনি
ঈশ্বৰে আমাক জন্ম দিয়াৰ লগে লগে মাটিৰ অধিকাৰ, পানীৰ অধিকাৰ, হাৱাৰ অধিকাৰ, সূৰ্যৰ অধিকাৰ এইবিলাক জন্ম পোৱাৰ লগে লগে দিছে। আমি সূৰ্যৰ তাপ ল'ব পাৰোঁ, তাত কোনো বাধা দিব লাগিব। আমি অধিকাৰ ল'ব পাৰোঁ, হাৱা ল'ব পাৰোঁ, তাত কোনো আমাক বাধা দিব লাগিব। পানী খাব পাৰোঁ, আমি তাত কোনো বাধা দিব লাগিব। আজিকালি ব্যৱসায়ীবিলাক কাইদা কৰি আপোনাৰ ঘৰৰ পানী লেতেৰা, দমকলৰ পানী লেতেৰা বুলি আমাক হাতত বিক্ৰী কৰা আৰম্ভ কৰিছে, এইটো বেলেগ কথা। কিন্তু পানীটো আমাৰ জন্মগত অধিকাৰ। তেনেকৈ আমাৰ মাটিটো আমাৰ জন্মগত অধিকাৰ। কিন্তু কথা হৈছে কি, যিটো আমাৰ জন্মগত অধিকাৰ আছিলে, সেই জন্মগত অধিকাৰটো আমিও পালন কৰিব পাৰোঁ না। আমি পালন কৰিব পাৰোঁ না। এতিয়া যিখিনি মাটিত আমি থাকিব লাগে, সেইখিনি মাটি থাকি দুনিয়াৰ আজি গোটেই বিশ্বত জলবায়ু উষ্ণতাৰ কথা কৈ আছে, গ্ল'বেল ৱাৰ্মিঙৰ কথা। আৰু এইটো হয়, লাহে লাহে আমি দেখিবলৈ পাইছে। এতিয়া আমি মাৰ্চ খেতি কৰিব নোৱাৰোঁ, ফেব্ৰুৱাৰীতে খেতিবিলাক শেষ কৰিব লাগিব। আগতে বহাগ মাহত মানে বৰষুণ অহা নাছিল, বহাগৰ পিছতে বৰষুণ আহিছে, আহিলে আহিছে। আমি মানে আহু খেতি কৰিবলৈ পথাৰত হাল মাৰিবলৈ বিৰাট ভয় লগা হৈছে। যেতিয়া দেউতাই কয় যে আজি স্কুল নাই, হাতটো মাৰাচোন যাই পেলাই, ইমান টান মাটিটো আহু খেতি কৰিবৰ কাৰণে নাঙল মানে লৈ যাবলৈ বহুত কষ্ট পাইছোঁ। কিন্তু আজিকালি কি হয়, বহাগ বিহুৰ মাত আছে, এই ফেব্ৰুৱাৰীৰ পৰা বৰষুণ আৰম্ভ হয়। কেইদিনমান আগলৈকে বৰষুণ হৈ আছে, আৰু যেতিয়া লাগে তেতিয়া বৰষুণ নাপাব আকৌ। গোটেই মানে কি হৈছে, গ্ল'বেল ৱাৰ্মিংটো এতিয়া লাহে লাহে ইম্পেক্ট হৈ গৈছে। গোটেই বিশ্বৰ তাপমাত্ৰা লাহে লাহে বাঢ়ি গৈছে। সেইকাৰণে আমি গছ-গছনি এইটো কথাও আমি পাহৰি যাব নালাগে। তো সেইকাৰণে আজি আমাৰ নিজৰ আমি বেলেগ সমস্যা সমাধান কৰিব যোৱা নাই, এই সমস্যাবিলাক আমি চবেই ভুগি আছোঁ। কোনোবা মাটি আনিব কিনিছে, মাটিটো ৰেজিষ্টাৰ কৰিব পাৰে। আজি মণ্ডলক মাতিলে নাহে, জুখি দিব লাগে মাটিটো, আজি জুখিব নোৱাৰোঁ। নটিচ দিব লাগিলে মনে মনে নটিচটো এজনক দিয়ে, এজনক নিদিয়ে। তাৰপিছত কয় যে চব সীমা ভাগি নাহিলে মাটি জুখিব নোৱাৰিব। এনেকৈ কৰি গোটেই ঝামেলাবিলাক কৰি দিছে। তো সেইকাৰণে আজি স্বাস্থ্য অফিচবিলাকৰ যিটো হৈছে যে আমাৰ চৰকাৰ, আমাৰ পিছতো মই বহুতৰে বহুত মানুহবিলাকে ফোনবিলাক টেপিং কৰি দিয়ে, ইমান পইচা লাগে নকৰোঁ, ইমান পইচা লাগে নকৰোঁ। তো এই সমস্যাটো আমি স্থায়ী সমাধান কৰিব বিচাৰিছোঁ। সমাধান কৰিব লাগে নে লাগে? বহুত মনে মনে থাকে কাৰণে আমি নালাগে নেকি বুলি ভাবিছোঁ। তো এতিয়া আজিৰ পৰা ইয়াত যাই থাকিব আৰম্ভ হয়, প্ৰায় ৩-৪ দিন পিছৰ পৰা আমাৰ এটা এছঅ'পি ওলাব। সেই এছঅ'পিটো লৈ পেলাই প্ৰত্যেকটো চাৰ্কলত আমি 10 দিন সময় দিম। এই 10 দিনত আপোনালোকে আহি আপোনালোকৰ ক্লাছিফিকেশ্যন কৰা, নামজাৰি কৰা, চিঠা বহি কিবা গণ্ডগোল আছে ঠিক কৰা, জমাবন্দী কিবা এটা সমস্যা আছে সেইটো ঠিক কৰা, এইবিলাক গোটেই সমস্যাবিলাক ঠিক কৰিব পাৰিব। এতিয়া আমাৰ অসম চৰকাৰে মিছন বাসুন্ধৰা আৰম্ভ কৰিছে। আমিও মিছন বসুমতী কৰিবলৈ গৈ আছোঁ। আমি 27 জানুৱাৰীলৈকে টাইম লৈছোঁ যে 27 জানুৱাৰীৰ পৰা চবেই অনলাইনত নিজৰ নাম ক'ৰবাত ভুল হৈছে, নাম কাৰেকশ্যন কৰিছে, চব কৰিব পাৰিব। আৰু প্ৰমাণ পত্ৰবিলাক চব অনলাইন পাই যাব, কোনো দালালি কৰিব লাগিব। মাজৰ মানুহবিলাক পইচা দিব নালাগে। বহুত সময়ত এই সমস্যাটো হৈ পৰে, মইতো নিজেও ভুগি আহিছোঁ। তো সেইকাৰণে মানে মিছন বসুমতী আমি কৰিবলৈ গৈ আছোঁ। নান কেডাষ্ট্ৰিয়েল কিছুমান এৰিয়া আছে, আমি চাৰ্ভে কৰিব। বাক্সা জিলাতো আছে, আমি নাগালেণ্ডৰ ফালে এইখিনিতে চাৰ্ভে কৰিলোঁ। ঝালা ৰাজস্থানৰ ভিতৰতো কৰিলোঁ, কমপ্লিট হোৱা নাই বহুত জেগাত। তো সেইখিনি চব আমি কেডাষ্ট্ৰিয়েল চাৰ্ভে কমপ্লিট কৰিবলৈ গৈ আছোঁ। মাটিৰ যিমান ঝামেলা, এই ঝামেলাটো 100% সমাধান কৰিবলৈ আমি গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহায় লাগিব। আৰু ঘোষ দিয়া আৰু লোৱাৰ ক্ষেত্ৰত এটা কথা মই ক'ব বিচাৰিছোঁ, ক'ৰবাত জেৰক্স কৰিব লাগে, কৰি দিব লাগে, এইবিলাকতো আপুনি কৰিব লাগিব। আমাৰ চৰকাৰ বুলি কয় তাৰমানে ক'লে দুটা ধাৰণা আহি যায় মাজে মাজে। এটা হ'ল চৰকাৰ বুলি ক'লে চব ফ্ৰী পাব লাগিব, হয় চৰকাৰটো পাব্লিকৰে হয়। আৰু এটা হ'ল চৰকাৰ বুলি কোৱাৰ লগে লগে এইটো কৰি দিব লাগিব। ঠিক আছে, চৰকাৰেতো কৰি দিবই, কিন্তু চাব লাগিব আপুনি আজি ৰাজহ চক্ৰৰ কেইজন বিষয়া আছে, কিমান
কেইদিনমান আগত আমি চাকৰি দিলোঁ টেট পাছবিলাকক অলপ দিলোঁ আমি যেতিয়া চাকৰিটো দিলোঁ তাত আমি এটা ছিষ্টেম বনালোঁ যাহাতে ইয়াত কোনো ঘোষ খাওয়া এইবিলাক কৰিব নোৱাৰে এক চাইডে মেৰিট লিষ্টৰ নাম ওলাব এক চাইডে কম্পিউটাৰত মানে ভেকেণ্ট পোষ্ট ওলাব আমি চইচটো আমি অফিচাৰক দিয়া নাই চইচটো আমি কেণ্ডিডেটক দিছোঁ তুমি আহা এক যোনে বেছি হাইষ্ট নাম্বাৰ পাইছে তুমি কম্পিউটাৰত কোনটো স্কুল লাগে তুমি বাটনটো টিপা সি নিজে বাছি পেলাই কৈছে যে মই বৰমা আছিলে জানিছে বাটনটো টিপি দিছে কম্পিউটাৰত ইফালে এপইণ্টমেণ্ট ওলাই গৈছে কোনো ছিষ্টেম নাই বুজিছেনে এনেকুৱা কৰি পেলাই আমি এপইণ্টমেণ্টবিলাক দিলোঁ তাৰ পিছত যিটো আমি এপইণ্টমেণ্ট আমি দিলোঁ যিটো কম্পিউটাৰ ছিষ্টেম নাছিলে তাত কি হ'ল চব দিয়াৰ পিছতো কোনোবা আমাৰ মাষ্টৰবিলাকে যায় অফিচাৰক লগ কৰিলোঁ ক'লে যে মোক ছাৰ এইটো স্কুলত দিয়ক মই 50,000 দিম এইটো স্কুলত দিয়ক মই 30,000 দিম চাওক কৰাপশ্যনটো আমি বন্ধ কৰিব বিচাৰিছোঁ আমাৰ মানুহবিলাক যায় কৈছে মই এমাহে কৰিব যাব মইতো আৰু 15 বছৰ চাকৰি কৰিম কিন্তু মই স্কুলত যাম অফিচাৰবিলাকৰ কেনেকৈ তলৰ অফিচাৰে হওক বিলিং এছিষ্টেণ্টে হওক তো এতিয়া মানে কি হৈছে এই যে কৰাপশ্যনটো বন্ধ কৰিব নোৱাৰিলে আজি আমাৰ অগ্ৰগতি সমস্যা নাই বেলেগ বেলেগ সমস্যা এতিয়া ঠিক হৈ গ'ল এতিয়া সমাজত সবচে ডাঙৰ সমস্যাটো হৈছে কি আছে এতিয়া কৰাপশ্যন বুজিছেনে আৰু সেই কৰাপশ্যনটো বন্ধ কৰিব লাগিলে আমি ঘুষ দিয়া আৰু ঘুষ লোৱা দুটাই বন্ধ কৰিব লাগিব আপুনি ঘুষ লোৱা গৈ আছে নিদিলে কি কৰিব পৰা ল'ব আপোনাক এদিন ক'ব দুদিন ক'ব 3 দিন ক'ব নোৱাৰে নহয় আপোনাৰ কামটো কৰিব লাগিব মাছ আৰু আমি গভৰ্ণমেণ্টত বহি এতিয়া সিটোকে চাই আছোঁ যে কাম হৈছে না হোৱা নাই যদি হোৱা নাই আৰু বেছি দিন নালাগে আমাৰ ই গভৰ্নেন্স আৰম্ভ হ'ব চব কম্পিউটাৰে লৈ যাব আপোনালোকে চব নিজৰ নিজৰ সমস্যাবিলাক কম্পিউটাৰত আপলোড কৰিব পাৰিব আমি মানুহ লৈ দিম কোকৰাঝাৰত যেতিয়া আপোনাৰ কিবা এটা সমস্যা কোনোবা এটা গাঁৱৰ পৰা আপলোড হ'ব এইটো ফোন কৰি লগে লগে সোধা হ'ব যে এই কামটো কিয় নহ'ল তো এই কাৰণে আমি এটা পৰিৱৰ্তনৰ যাত্ৰা কৰিছোঁ একেলগে মিলি আপোনালোকৰ ওপৰত বিশ্বাস কৰি আপোনালোকৰ মৰম আপোনালোকৰ আমাৰ লগত যিটো আমাক ছাপোৰ্ট কৰিলে এইকাৰণে এটা যাত্ৰা আৰম্ভ কৰিছোঁ শিক্ষাৰ খণ্ডত যথেষ্ট পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছোঁ এমপ্লয়মেণ্টত বহুত পৰিৱৰ্তন আনিব বিচাৰিছোঁ আমাৰ সময়ত ডাইৰেক্ট আমি এয়াৰ ইণ্ডিয়াত প্লেচমেণ্ট দিছোঁ এতিয়া আকৌ যিটো আছিলে 28টা চেণ্টাৰত আমি ডিফেন্সৰ চাৰ্ভিচত মানে ৰিক্ৰুইটমেণ্ট হোৱাৰ কাৰণে 28টা চেণ্টাৰত আমি ট্ৰেইনিং দিছিলোঁ বহুত ল'ৰা ছোৱালী পুলিচত চাকৰি পাইছে আপোনালোকে দেখিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে আজি এই যে প্ৰাইভেট ঘুষ এই ঘুষ কালচাৰটো বন্ধ কৰাৰ কাৰণে দুখীয়া গৰীব ল'ৰা ছোৱালী আজি SCS অফিচাৰ হ'ব পাৰিছে APS অফিচাৰ হ'ব পাৰিছে চাহ দোকানত কোনোবাই গিলাচ লোৱা ল'ৰাজনক দৌৰি পেলাই ইণ্টাৰভিউ দি পেলাই পুলিচ চাকৰি পাইছে বহুতখিনি সুবিধা লাহে পাইছে আৰু এইবিলাকে পৰিৱৰ্তন আপোনালোকে যে ভোট দিছে চৰকাৰে আনিছে এই পৰিৱৰ্তনবিলাক লাহে লাহে আহিছে কিন্তু ৰাতাৰাতি যদি কোনোবা কয় আজিয়া লাগে চব বস্তুৰে এটা সময় লাগে 17 বছৰে যেতিয়া চৰকাৰৰ যিটো হোৱা নাই আমিতো 2 বছৰ কৰি দেখালোঁ না আৰু 3 বছৰত ঝামেলাই খতম হৈ যাব আৰু 3 বছৰত ঝামেলাই খতম হৈ যাব কথা কোৱাই নহয় দিনে দিনে কাম কৰি আছে আমাৰ ডাঙৰীয়াই ৰেভিনিউ ডাঙৰীয়াই ইয়াৰ কাৰণে বহুত মানে নিজে মানে ৰিভিউ কৰি আছে নৰেন বসুমতাৰী ডাঙৰীয়া আছে ছেক্ৰেটাৰী বহুত ডেডিকেটেড আমাৰ ধীৰাজ গাঁও আছে চবকেইটাই মিলি পেলাই বহুত ভালকৈ কামবিলাক কৰি আছে এতিয়া সেইকাৰণে মই আশা ৰাখিছোঁ যে যিখিনি কমিটমেণ্ট আপোনালোকৰ আগত দিছিলোঁ বহুত কথা মই আমি নকওঁ সেই কমিটমেণ্টটো আমি পূৰা কৰিবলৈ গৈ আছোঁ আপোনালোকে কোঅপাৰেট কৰক আৰু চৰকাৰ অফিচৰ বৰমাক মই অনুৰোধ কৰিছোঁ কি অহা 5 দিনমানৰ ভিতৰত গোটেই ছিষ্টেমটো ঠিক কৰি 4-5টামান কাউণ্টাৰ লগাই পেলাই এই কামটো কৰিব লাগে আৰু প্ৰত্যেকটো চৰকাৰ অফিচত আমি একেলগে একেবাৰতে কৰিম তো ভূমিৰ সমস্যা যাতে সমাধান হৈ যায় পুনৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ আজি আপোনালোকে চবেই অংশগ্ৰহণ কৰিছে অলপ সময় বহক আমাৰ সকলে অলপ কথা ক'ব ইয়াত MCLA ইয়াত চব উপস্থিত হৈছে তো আপোনালোকক অলপমান মই আৰু কোঅপাৰেট কৰিবলৈ অনুৰোধ কৰিছোঁ ধন্যবাদ